কেনেকুৱা অনুভৱ হৈছে? হয়, মই প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ দলৰ মুৰব্বী তথা বৰ্তমান BTCৰ চিফ আগ্ৰামা মহিলাৰ ছাৰলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ, জিলা, ব্লক, প্ৰাইমাৰী কমিটিৰ নেতৃবৃন্দ আৰু দলৰ সকলো স্তৰৰ কৰ্মকৰ্তালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলৰ সকলোৰে প্ৰচেষ্টাত মোক আজি ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ সমষ্টিবাসী ৰাইজেও বহুজনে কেণ্ডিডেট বিচাৰিছে, তাৰ মাজত মোক যথেষ্টখিনি চৰ্চাত আনিছিল। সমষ্টিবাসী ৰাইজৰ মাজত মুখে মুখে মোৰ নাম খুব উচ্চাৰিত হৈছিল, সেইটোও যথেষ্টখিনি অৰিহণা যোগাইছে। তাৰ বাবে মই সমষ্টিবাসী ৰাইজকো যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। নিশ্চিতভাৱে আমি এতিয়া কেম্পেইন কৰিম, ৰাইজৰ কাষ চাপিম আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে আৰু ৰাইজে বুজি পায় কাৰ পক্ষত থিয় দিলে আমাৰ ৰাইজৰ লাভ হ'ব, ৰাইজৰ সুবিধা হ'ব, সেইখিনি ৰাইজে আজি তাৰিখত গম পায়। গতিকে সেইফালৰ পৰা আমি কেৱল মুখ দেখালেই ৰাইজে নিশ্চয় আমাক ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আমাৰ জিকাৰ চান্সটো বেছিকৈ হ'ল, কাৰণ ইয়াত NDA হিচাপে আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ল। NDA ইয়াত আমাৰ BJPৰ লগত যিহেতু BPFৰ মিত্ৰতা হ'ল, তাৰ বাবে ইয়াতে যিহেতু BPFৰ কেণ্ডিডেট য'ত থাকিব, BJPৰ কেণ্ডিডেট নাথাকিব। সেইফালৰ পৰা দুয়োটা দলৰ ভোটাৰখিনি এটা ঠাইতে পৰিব। সেইফালৰ পৰা আমি জিকাটো নিশ্চিত আৰু জিকিকৈ অহাবাৰ অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে আমি চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হয়তো এইটো আজি তাকে নদী কৰিব পৰা অৱস্থাত আছে। আনফালেতে আমাৰ BTC চৰকাৰ যিহেতু হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলে চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হৈছে, তাতেও আমি BJPক লৈয়ে চৰকাৰ গঠন কৰিছোঁ। গতিকে সেইফালৰ পৰা দুয়োটা চৰকাৰ যিহেতু থাকিব, অহা দিনত ৰাইজৰ যথেষ্টখিনি সুবিধা হ'ব। এই সুবিধাখিনি ৰাইজেও গ্ৰহণ কৰাটো অত্যন্ত আমাৰ বুদ্ধিমানৰ কাম হ'ব বুলি মই জনসাধাৰণক আহ্বান জনাইছোঁ। এইবাৰ মুঠতে NDA পক্ষত ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰি NDAৰ কেণ্ডিডেটসকলে জিকাই পঠায়, যাতে আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন সমস্যা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বহুৱাৰ ক্ষেত্ৰত যাতে হাগ্ৰামা মহিলাৰে হাতখন শক্তিশালী ৰূপত গঠন কৰাৰ ক্ষেত্ৰত ৰাইজেও অৰিহণা যোগায়। তাৰ বাবে মই আমাৰ ভেৰগাঁও সমষ্টিবাসী ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ থাকিল। প্ৰত্যাহ্বান আজিৰ তাৰিখত তেনেকুৱা খুব বিশেষ প্ৰত্যাহ্বান বুলি ক'ব পৰা অৱস্থাত নাই, কাৰণ UPPL খেলিব, UPPL আহিব, আমাৰ পিছতে UPPL থাকিব দ্বিতীয় স্থানত। গতিকে আমি যিহেতু দুয়োটা দল একেলগে এটা ঠাইতে ভোট প্ৰদান কৰা হ'ব, তাৰ কাৰণে আমি জিকাটো নিশ্চিত। গতিকে সেইফালৰ পৰা কোনো সন্দেহ নাই, 100% নিশ্চিত, কোনো সন্দেহ নাই। ইয়াত সমষ্টি আমাৰ কেৱল ভেৰগাঁও সমষ্টি বুলি নহয়, ইয়াত BTC অঞ্চলত যি 15টা সমষ্টি আছে, NDAৰ প্ৰাৰ্থীসকলে সকলোৱে জিকি যাব, কোনো সন্দেহ নাই।